নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি কথা পাতিম ইৰাণ সম্পৰ্কে কিছুমান এমাজিং ফেক্ট যিবিলাক আমি নাজানো এই কথাবিলাক সম্পৰ্কে আমি আলোচনা কৰিম চ' ইৰাণ হ'ল যাৰ ইৰাণ ইনস্পিৰেশ্যন যিটো শব্দ মিনিং হ'ল এইটো লেণ্ড অফ আৰিয়ান যাৰ অৰ্থ হ'ল আৰ্যসকলৰ ভূমি আৰু এই ইৰাণত আছে 100% মুছলিমৰ ভিতৰত 90% to 95% মুছলিম আছে শিয়া মুছলিম আৰু তাৰে 10 to 5% মুছলিম 5 to 10% মুছলিম আছে সুন্নি মুছলিম আৰু ইৰাক এনে পৃথিৱীৰ ভিতৰত এনে এখন দেশ য'ত দুখন সাগৰে এখন সীমান্তত আগুৰি আছে যেটা হ'ল হিন্দু সাগৰ আৰু কাস্পিয়ান সাগৰ আৰু ইৰাণত স্যাটেলাইট টিভি ব্লক কৰা আছে স্যাটেলাইট টিভি নচলে ইয়াৰ উপৰিও ইৰাকত আছে পৃথিৱীৰ ভিতৰত ইউথ যেটো আছে ইউথ ৰেটটো 30 ইয়াৰ্ছলৈকে আছে অৰ্থাৎ পৃথিৱীত যেটো ইৰাণত যিবিলাক ইউথ আছে তাৰে 30 ইয়াৰ্ছৰ বিলহে আছে 30 ইয়াৰৰ তলত আছে আৰু ইৰাণ মানুহ যিসকল আছে ইৰাণী মানুহসকলে মানে মতা মানুহ হৈ গ'লে তেওঁলোকৰ তাই ইউজ কৰিব নোৱাৰে আৰু ইৰাণ হ'ল নেচাৰেল গেছৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত মানে অধিকাৰ কৰি আছে ইয়াৰ উপৰিও ইৰাণ পেট্ৰলিয়ামৰ ক্ষেত্ৰতো স্থান লাভ কৰিছে 3 অৰ্থাৎ পজিশন 3 হৈ আছে তেওঁলোকৰ স্থান পেট্ৰলিয়াম গেছৰ ক্ষেত্ৰত ইয়াৰ উপৰি আছে ইৰাণত আমেৰিকান মুভিবিলাক নচলে এইবিলাক বেন কৰি দিয়া আছে কিন্তু তেওঁলোকে আমেৰিকান মুভি বহুত ভাল পায় এই কাৰণে তাৰ প্ৰাইস বিলাক অধিক বেছি আৰু ইৰাণ হল পৃথিৱীৰ 4 নম্বৰ এনে এটা বিগ কাউন্ট্ৰি যত ব্লগাৰৰ সংখ্যা অধিক অৰ্থাৎ তাত ব্লগাৰৰ সংখ্যা অধিক মানে তাত ব্লগ বহুত ইউজ কৰে আৰু হল ইৰাণ যি হল মানুহ আছে তেওঁলোকে যিসকলে মানে গোটেই জীৱনত বিয়া নাপাতে তেওঁলোকক কি নামৰ বুলি কোৱা হয় আৰু ইৰাণ গোটেই ইৰাণৰ মিডল ইষ্টৰ ভিতৰত এটা মাত্ৰ কণ্ডম ফেক্টৰী আছে তাত হল ইৰাণত আৰু হেতু হল ইৰাণৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ যেটো মিডল ইষ্টৰ ভিতৰত আটাইতকৈ দৰকাৰী বুলিও হয় আৰু এটা মাত্ৰ ফেক্টৰী আছে সো ভিডিওটো যদি ভাল লাগে আপোনাক শেয়াৰ কৰক আৰু লাইক কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক থ্যাংক ইউ ফৰ ওয়াচিং আवर ভিডিওস